হাই সকলোকে নমস্কাৰ জনালোঁ ঠাণ্ডাটো যিহেতু পৰিছে ন আপোনালোকৰ ফালে কেনেকুৱা বৰ ঠাণ্ডা জনাবচোন তো মই ভাবিলোঁ ঠাণ্ডা পৰিছে যেতিয়া আজি জুইতে বনোৱা মাংস খোৱা যাওক সেইকাৰণে কেৰাহীখন এনেকৈ পাতি ল'লোঁ জুইকা জ্বলাই লৈ তাৰপিছত কেৰাহীখন গৰম হোৱাত ইয়াত অলপ তেল দি দিলোঁ মিঠাতেল আৰু এয়া অকণমান তেলখিনি দিয়াৰ পিছত মই গৰম হ'বলৈ দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি দি পেলাই ভাবিলোঁ আপোনালোকক অৱশ্যে সকলোৱেতো জুইত মাংস বনাই খায়েই কিন্তু মই ভাবিলোঁ আপোনালোকক ৰেচিপিটো নিজে বনাইছোঁ যেতিয়া এবাৰ আপোনালোকলৈও দি দিওঁ এবাৰ চাব মই পিছে বৰ পাকৈতো নহয় দেই বনোৱাত এয়া মই পিঁয়াজখিনি অলপ ভাজি হোৱাৰ পিছত ইয়াত আদা নহৰুখিনি দি দিলোঁ খুন্দি থোৱা আদা নহৰুখিনি আকৌ মই মিক্সিত নুখুন্দিলোঁ খুন্দনাত খুন্দি দিলোঁ খুন্দনাত খুন্দি দিলে কিয় জানো মোৰ ভাল লাগে চেণ্টটো খুব ধুনীয়া আহে ইয়াৰ পাছত আকৌ মই অলপমান গোটা জিৰা পিঁয়াজ এনেকৈ অলপ পিচি থৈছিলোঁ এইখিনিও মছলা ইয়াতে দি ভালদৰে লৰাই ল'লোঁ ইয়াৰ পিছত এইখিনি অলপমান ভাজি হৈ যোৱাৰ পাছত মই বিলাহীখিনি কাটি থোৱা বিলাহীখিনি ইয়াত দি দিলোঁ পাকঘৰটো পিছে বৰ ভালকৈ ঠিক ঠাক কৰা হোৱা নাই আপোনালোকে বস্তুবিলাক যদি কিবা কিবি বেয়া দেখিছে বা লেতেৰা দেখিছে আপোনালোকে সেইখিনি ইগন'ৰ কৰিব দেই তাৰপিছত বিলাহীখিনি দি ভালকৈ ভাজি ল'বলৈ দিলোঁ মানে ভাজি ল'লোঁ আৰু ৰঙা হোৱাকৈ ইয়াতে এতিয়া মই অলপমান ৰংগুড়া অলপমান কাশ্মীৰী গুড়ি আৰু অলপমান গৰম মছলা দি দিলোঁ এইখিনি গোটেইখিনি দিয়াৰ পাছত মই অকণমান মছলাখিনি ভাজি ল'লোঁ তাৰপাছতে বহুত বেছি সময় ভাজি থকা নাই তাৰপিছতে ইয়াতে মই মাংসখিনি দিলোঁ আৰু মাংসখিনি অলপমান লৰাই দিলোঁ দেই ভালকৈ মানে যেতিয়ালৈকে মছলা আৰু মাংসখিনি মিলি এক হৈ নাযায় তেতিয়ালৈকে মই লৰাই থাকিলোঁ তাৰপাছতে অকণমান দেৰি মই ভাজিম এনেকৈ মানে যেতিয়ালৈকে মাংসৰ পৰা তাৰ নিজৰ তেলটো ওলাই নাযায় তেতিয়ালৈকে অকণমান এনেকৈ ভাজি থাকিম জুইটো অৱশ্যে অলপ কমাই দিম চাওক এনেকৈ ভাজি ভাজি মাংসৰ পৰা তেল বিৰিঙিছে অলপকৈ এতিয়া চাওকচোন মাংসখিনিৰ পৰা এক্সট্ৰা তেলখিনি কিমান ধুনীয়াকৈ ওলাই গৈছে এতিয়া ইয়াতে মই দুটা ওলকবি আৰু দুটা আলু কাটি ৰাখিছিলোঁ এইখিনিও দি দিলোঁ আপোনালোকে পিছে ওলকবি খাই ভাল পায় নে বেয়া পায় জনাবচোন মোক দেই এতিয়া পিছে ওলকবিখিনি খাবলৈ ভাল হৈ আছে খুব মিঠা হৈছিল ওলকবিখিনি সেইকাৰণে ভাবিলোঁ দুটা ওলকবি দি দিয়া যাওক ইয়াৰ পাছতে মই অলপমান ভালকৈ এইখিনি লৰাই ল'লোঁ লৰাই লোৱাৰ পিছতে ইয়াতে মই গৰম পানী কৰি থৈছিলোঁ অলপমান গৰম পানী এড কৰি দিছোঁ আপোনালোকে পিছে ঠাণ্ডা পানীও দিব পাৰে কিন্তু মই আকৌ মাংস বনালে গৰম পানী দি ভাল পাওঁ সেইকাৰণে গৰম পানী অলপ দি দিলোঁ আৰু পানীটো আপোনালোকে যিমানখিনি জোল খাম বুলি ভাবিছে সিমানটো অনুসাৰে দিলেই হ'ল মই অকণমান সিজিবৰ কাৰণে পানী বেছিকৈ দিছোঁ তাৰপিছত আপোনালোকক পিছে এটা কথা ক'বলৈ হোৱাই নাই নহয় এইখিনি মাংস আজি মই ৰুটিৰ লগত খাম এয়া চাওক পানী দিয়াৰ পিছত মাংসখিনি কিমান ধুনীয়াকৈ উতলি আছে শেষত অলপমান গ্ৰেভি ৰাখিম যিহেতু ৰুটিৰ লগত খাম এতিয়া মই লাষ্টত ইয়াত অলপমান ধনিয়া দি দিলোঁ ধনিয়া দি পেলাই এনেকৈ লৰাই মাংসখিনি নমাই দিলোঁ এতিয়া পিছে ৰ'বলৈ নাই দেই ঠাণ্ডাত গৰমে খাইহে সোৱাদ লাগে নহয়নে বাৰু এতিয়া এইফালে চাওক মই ৰুটি লৈ ল'লোঁ আৰু এইফালে পিঁয়াজ অকণমান আচাৰ আৰু জুইত বনোৱা মাংস লৈ ল'লোঁ মই পিছে খাওঁ আৰু আপোনালোককো অশেষ ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰ লগ পোৱাৰ আশাৰে বাই বাই